Hello friends, welcome back to my another video. যোৱা কেইদিনমান ধৰি আপোনালোকে হয়তো নিউজত সঘনাই চাই আছে যে মাছৰ ওপৰত ফৰ্মেলিনৰ ব্যৱহাৰ বাঢ়ি আছে, বেছিকৈ চালানী মাছৰ ওপৰত। আজি মই মোৰ এই ভিডিঅ'ত ফৰ্মেলিন কি হয় আৰু মাছৰ ওপৰত ইয়াক কিয় প্ৰয়োগ কৰা হয় তাৰ বিষয়ে ভালদৰে আলোচনা কৰিম। বলক এই ভিডিঅ'টোত আমি আৰম্ভ কৰোঁ। ফৰ্মেলিন হৈছে ফৰ্মেলডিহাইড গেছৰ দ্বাৰা গঠিত এটি ৰক্তহীন দ্ৰৱ, যিটো দ্ৰৱ মাছৰ সংৰক্ষণ আৰু বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু চালানী মাছত ইয়াৰ অতিৰিক্ত ব্যৱহাৰে মাছত বিষাক্ত কৰি তুলিব পাৰে আৰু যিটো মাছ খোৱাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব পাৰে, আৰু তাৰ ভিতৰত আটাইতকৈ বেয়া বেমাৰটো হৈছে কেঞ্চাৰ। ফৰ্মেলিন মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্তই ক্ষতিকাৰক। ফৰ্মেলিনৰ সংস্পৰ্শলৈ আহিলে মানুহৰ চকু, নাক, ডিঙিত বিষ হ'ব পাৰে আৰু দীৰ্ঘদিন সেই সংস্পৰ্শত থাকিলে মানুহৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু কেঞ্চাৰো হ'ব পাৰে। ফৰ্মেলিন ব্যৱহাৰ কৰা মাছ খোৱাটো মানুহৰ বাবে অত্যন্তই ক্ষতিকাৰক। বৰ্তমান সময়ত চালানী মাছ বিক্ৰেতাসকলে এই ফৰ্মেলিনৰ সঠিক ব্যৱহাৰ নজনাকৈ তেওঁলোকে মাছত ফৰ্মেলিনৰ অত্যাধিক ব্যৱহাৰ কৰি আছে মাছসমূহ বেছি দিনলৈ ভালদৰে ৰখাৰ কাৰণে, যাৰ ফলত এই ফৰ্মেলিনযুক্ত মাছসমূহ খোৱাৰ ফলত মানুহৰ শৰীৰত এণ্টিবায়টিক প্ৰতিৰোধী বেক্টেৰিয়াৰ সৃষ্টি হৈ আছে, যাৰ ফলত যিকোনো বেমাৰ হোৱাৰ পিছত যিকোনো মেডিচিন খালেও মানুহৰ শৰীৰত সেই মেডিচিনে কাম কৰিব নোৱাৰিব, যিটো মানুহৰ জীৱনৰ কাৰণে এটা অতি ভয়ানক কথা। ফৰ্মেলিনৰ বিকল্প বিচৰাৰ বাবে বিভিন্ন দেশৰ বৈজ্ঞানিকসকলে বিভিন্ন ধৰণৰ গৱেষণা চলাই আছে। গতিকে যিমান দিন ফৰ্মেলিনৰ বিকল্প বিচাৰি পোৱা নাযায়, আমি গ্ৰাহকসকলে ফৰ্মেলিনমুক্ত ষ্টাম্প চাইহে মাছ ক্ৰয় কৰি নিজৰ স্বাস্থ্যৰ কেয়াৰ নিজে ল'ব লাগিব। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। আশা কৰোঁ সকলোৱে কিবা নহয় কিবা এটা জানিব পাৰিছে মোৰ এই ভিডিঅ'ৰ পৰা। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি জনাব ফিউচাৰত, আৰু আপোনালোকে কিহৰ ওপৰত ভিডিঅ' চাব বিচাৰে শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছৰ লগত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।